ओम शांतकारं भुजगशयनं पद्मनाभं श्रीशं ओम शांतकरणं भुजंगशयनं पद्मनाभ सुरेशं शांतकरं भुजगशयनं पद्मनाभं सुरेशं विश्व। हेलो हाय नमस्कार माने मैं ऋतुराम राइज आपलोके चाই আছে আমৰামত বাক্স আৰু পিছফালে বেকগ্ৰাউণ্ড দেখি নিশ্চয় গমে পাইছে আপোনালোকে এয়া সন্মুখত বিষ্ণু মন্দিৰ আজি 25 জানুৱাৰী বৃহস্পতিবাৰ 2024 আমাৰ অসমবাসীৰ কাৰণে এটা শুভক্ষণ আৰু আনন্দৰ দিন কাৰণ আপোনালোকে যেনে ৰাম মন্দিৰৰ পিছ মুহূৰ্ততে আজি আমাৰ বেলতলা তিনিআলিত বিষ্ণু মন্দিৰৰ যেটো পুনৰ্নিৰ্মাণ চলি আছিল সেই পুনৰ্নিৰ্মাণ কমপ্লিট হৈ যোৱাৰ পিছত আজিৰ দিনটোতে শুভ উদ্বোধনী অনুষ্ঠান হৈ গ'ল আৰু সেই শুভ উদ্বোধনী অনুষ্ঠানত আছোঁ মই বৰ্তমান বিষ্ণু মন্দিৰৰ সন্মুখত আপোনালোকক পোনে পোনে দেখুৱাইছোঁ এতিয়া আমি বিষ্ণু মন্দিৰৰ কৰ্তৃপক্ষৰ লগত কথা পাতিম আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক এয়া চাওক সন্মুখত আপোনালোকে আইতাগৰাকীক নিশ্চয় দেখিছে আশীৰৰ উৰ্ধৰ আইতা হ'ব আৰু বিভিন্ন ভক্তসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি ভগৱান বিষ্ণু বাবাৰ ওচৰত আৰু এখেতেই হ'ল আমাৰ প্ৰতিষ্ঠাপক সভাপতি দেৱেন দাস ডাঙৰীয়া তেখেতে কিবা কামত ব্যস্ত আছে কাৰণে অসুবিধা দিয়া নাই আৰু আপোনালোকক অকণমান পিছতে হয়তো তেখেতৰ বক্তব্য মই আগবঢ়াবলৈ চেষ্টা কৰিম আৰু অইনফালে এয়া চাওক যিবিলাক ফুলৰ মালা চাকি বা ঘিউ ধূপ ধূনা লৈ বিক্ৰীৰ কাৰণে ইয়াত ল'ৰাজনৰ মনটো খুব খুচি বহুত দিনৰ মূৰত দোকান খুলিবলৈ পায় আৰু এনেকুৱা ভক্তসকলৰ লাইন লাগি আছে অহাই আহি আছে যোৱাই গৈ আছে তাৰমানে এনেকুৱা হৈ আছে তাৰ মাজতে ই ৰিক্সা চালকসকলে এইফালৰ পৰা অলপ হাই ৰুমে কৰিছে হাই মাৰি আছে সেইকাৰণে মই ভাবিলোঁ এওঁলোকক অলপ উঠাই লওঁ এই চেগতে উঠাই ল'লোঁ আৰু এইফালে চাওক আপোনাৰ চাকি কিনি আছে বাইদেৱে দি আছে এনেকুৱা বিভিন্ন ভক্ত আহি ইতিমধ্যে ভগৱান শ্ৰী বিষ্ণু বাবাৰ সন্মুখত উপস্থিত আছে আৰু এইফালে চাকি বন্তি লগাইছে এয়া দেখিছে আৰু এই চেগতে মই কওঁ যে ভগৱান বিষ্ণু বাবাই সকলোৰে মনৰ অপায় অমংগল দূৰ কৰক সকলোকে সুখী শান্তি সমৃদ্ধি ৰাখক আৰু সেয়েহে মই এতিয়া বিষ্ণু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব ওলাইছোঁ এয়া চাওক প্ৰৱেশ কৰাৰ এক মুহূৰ্ত আপোনালোকে চাই থাকিব ভিতৰৰ পৰা গোটেইখিনি পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক এতিয়া মই ভিতৰত প্ৰৱেশ কৰিম এয়া চাওক ভিতৰত ভক্তসকলে পূজাৰীৰ ওচৰত এয়া আশীৰ্বাদ লৈ আছে আৰু সভাপতি ডাঙৰীয়া ওলাই গ'ল কিবা কামত এয়া পূজাৰী দেৱৰ ওচৰত বহিছে মহিলাসকলেও পূজা অৰ্চনাত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে তেখেতসকলে আগবাঢ়িছে এয়া চাওক আৰু ভিতৰৰ পৰা হঠাৎ মোৰ চকুটো গ'ল বাহিৰ ফাললৈকে মানে মন্দিৰৰ বাহিৰলৈকে সেয়েহে দেখি মানে মোবাইলটো নুঘূৰাকৈ থাকিব নোৱাৰিলোঁ এয়া চাওকচোন মন্দিৰৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্যটো ইমান শুৱনি লগা হৈছে সঁচাকৈ এতিয়া মন্দিৰৰ পৰা খুব আকৰ্ষণ আৰু মন্দিৰটো খুব আকৰ্ষিত হৈ উঠিছে আৰু এয়া বাহিৰৰ দৃশ্য আপোনালোকে নিশ্চয় জ্ঞাত যে যিকোনো মছজিদ মন্দিৰ বা গীৰ্জা হ'বলৈ হ'লে এগৰাকী ব্যক্তি যদিও সক্ষমতা হয়তো এগৰাকী ব্যক্তিৰ দ্বাৰা নহয় কিন্তু এখেতসকলে বহুত সংগ্ৰামৰ জৰিয়তে এই মন্দিৰটো মানে পুনৰ নিৰ্মাণ কৰি উলিয়াইছে আমি দেখিছোঁ আৰু এগৰাকী প্ৰতিষ্ঠাপক সভাপতি হিচাপে তেখেতৰ পৰা মই অনুভৱ জানিব বিচাৰিম এয়া শুনা আপুনি কি কয় আজিৰ এই শুভখনত আজি আমাৰ যিটো বিষ্ণু মন্দিৰ হয় পুৰণা মন্দিৰ হয় ভাঙি চিঙি গৈছিলে এতিয়া নতুনকৈ বনাইছোঁ হয় ৰাইজৰ সহায় সহযোগিতাৰে মন্দিৰটো বনাইছোঁ আজি অপেনিং কৰিছোঁ হয় আজি প্ৰাণদান তেখেতৰ বিষ্ণু বাবাৰ প্ৰাণদান কৰিছোঁ সেয়েহে সকলো ৰাইজে যেন আহি ইয়াতে এসাঁজ প্ৰীতিভোজ ৰাইজৰ লগত ভোগটো লয় জানো সেইটোৱে ৰাইজৰ প্ৰতি আহ্বান আৰু এইটো আৰু মই যিমান জানো 83তে স্থাপন হৈছিলে মন্দিৰটো আৰু আপোনাৰ 2023 চনৰ 9 মাৰ্চত আপোনাৰ এইটো পুনৰ নিৰ্মাণ কাৰ্যসূচী আৰম্ভ হয় আৰু সম্পূৰ্ণ হৈ যোৱাত আজি 2024-25 জানুৱাৰী আৰু বৃহস্পতিবাৰে আজি উদ্বোধনী অনুষ্ঠানটো হৈ গ'ল আৰু এখেতেই হ'ল আমাৰ প্ৰতিষ্ঠাপক সভাপতি এখেতৰ নেতৃত্বত এই বেলতলা তিনিআলিত আপোনাৰ বিষ্ণু মন্দিৰৰ লগতে আৰু আপোনালোকে জানে কাষতে এটা কালী মন্দিৰ সেইটোৰো প্ৰতিষ্ঠাপক সভাপতি এখেতে আৰু এখেতৰ অনুষ্ঠিত হৈ গ'ল গোটেইখিনি আৰু এখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই আৰু ৰাইজৰ লগতে মই দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে এনেকুৱা প্ৰতিষ্ঠাপক বা এনেকুৱা ব্যক্তি আৰু ওলাই আহি আমাৰ সমাজৰ কাৰণে আগবাঢ়ি যায় সেই কামনাৰে মই এখেতক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু সন্মুখত আপোনালোকে দেখিছে বিষ্ণু মন্দিৰৰ পূজাৰী এখেত দেও এখেতৰ পৰা মই এতিয়া জানিব বিচাৰিম কাৰণ এটা দীৰ্ঘ বিৰতিৰ পিছত আজি পুনৰ এই মন্দিৰৰ পৰা মানে পূজা পাতল আৰম্ভ কৰিবহি ইতিমধ্যে হৈছে আজি তেখেতৰ অনুভৱটো আৰু ৰাইজলৈ কি আহ্বান জনায় সেইটো মই জানিব বিচাৰিম তেখেতৰ মুখেৰে ভগৱান শ্ৰী বিষ্ণু মন্দিৰৰ আজি আপোনাৰ এই শুভখনত আপোনাৰ অনুভৱ আৰু ৰাইজলৈ আপুনি কি আহ্বান জনাব প্ৰথমতে মই
ॐ सन्दकारं भुजगशयनं पद्मनाभं श्रीशं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं जगद्ध्यानगम्यमं वन्दे विष्णुभवयहरणं सर्वलोकैकनाथं শ্ৰী বিষ্ণুক প্ৰণিপাত কৰি ইয়াতে শ্ৰী বিষ্ণুৰ লগতে শ্ৰী লক্ষ্মী দেৱী পূজা অৰ্চনা কৰিব ইয়াতে প্ৰতিষ্ঠিত কৰা হৈছে। আজি ইয়াতে 9 মাহ পিছত পুনৰ নৱপ্ৰতিষ্ঠিত কৰা কৰি আজি এটা উৎফুল্লিত হৈছোঁ, আমি আনন্দিত হৈছোঁ আৰু সদায় মানে মানৱ সমাজকে শান্তি সমৃদ্ধি অটুট ৰাখি মানে শান্তি সম্প্ৰীতিৰে আগবঢ়াই নিয়াৰ কাৰণে সমাজখন আমি আহ্বান জনাইছোঁ। শ্ৰী বিষ্ণু ইয়াতে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তাৰোপৰি এটা কথা হ'ল, আমাৰ ভগৱান শ্ৰীৰামৰ ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ পিছতে অসমত চাগে এইটোৱে প্ৰথম আজি পাইছোঁ আমি বিষ্ণু মন্দিৰ উপহাৰ এই শুভক্ষণত। তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ, দীৰ্ঘায়ু কামনা কৰিলোঁ। সেই আশাৰে সমূহ ধৰ্মপ্ৰাণ ৰাইজকো আহ্বান জনাইছে যাতে এই বিষ্ণু মন্দিৰত আহি সকলোৱে আপোনালোকে সহযোগ কৰে। ধন্যবাদ। এগৰাকী পূজাৰী, এখেত আমাৰ কালী মন্দিৰৰ পূজাৰী হয়, কিন্তু আজি এই বিষ্ণু মন্দিৰৰ শুভক্ষণত উপস্থিত হৈছে ইয়াতে। এতিয়া এখেতৰ পৰা আমি জানিব বিচাৰিম আজি এই শুভক্ষণত বিষ্ণু মন্দিৰ, ভগৱান শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠানত আজি এখেতৰ অনুভৱ কেনেকুৱা। দাদা, আপোনাক জনাইছোঁ আহ্বান মোৰ চেনেললৈকে, আপুনি কি ক'ব আজিৰ এই শুভক্ষণটোত? ॐ शान्तकरणं भुजङ्गशयनं पद्मनाभसुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं जगद्विधानगम्यं वन्दे विष्णु भववरः सर्वलोकैकनाथं ভক্তৰ মনোগত অভিষ্ট সিদ্ধি কৰি উপায় মংগল দূৰ কৰি সুমংগল বিধান কৰি মাৰিবৰসৰ পৰা পৰিত্ৰাণ কৰি পদ বিঘ্নদশে স্পৰ্শ কৰি আয়ু আৰোগ্য কামনা কৰি শুভফল প্ৰদান কৰি জয় শ্ৰী বিষ্ণুৰ কৃতাৰ্থে আজি বিষ্ণু মন্দিৰ আমি নৱ বিষ্ণু মন্দিৰ আমি উদ্বোধন কৰিম আৰু ইয়াতে আজি ভক্তবান ৰাইজৰ যুৱ সমাগম দেখা গৈছে, সঁচাকৈ বৰ ভাল লাগিছে। আৰু শ্ৰী বিষ্ণুৰ প্ৰতি মানুহৰ যি শ্ৰদ্ধা ভক্তি আছে ইয়াতে গম পায়। গতিকে এইটো এটা শুভ লক্ষণ, ভাল হওক, ৰাইজৰ মংগল হওক, আমি ৰাইজৰেই মংগল কামনা কৰোঁ। আজি মন্দিৰটো আপোনাৰ এই যে প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰ্থাৎ পুনৰ নিৰ্মাণ কাৰ্য হৈ যোৱাৰ পিছত আপুনি যে আজি প্ৰথম অপেনিং চেয়াৰমানি মানে শুভ উদ্বোধনী অনুষ্ঠান থাকি কিনে আপোনাৰ কেনেকুৱা লাগিছে? আমাৰ সেই ৰাম মন্দিৰক প্ৰতিষ্ঠা কৰাৰ নিচিনা অনুভৱ হৈ আছে নাই? কাৰণ অসমত আজি ৰাম মন্দিৰৰ পিছতে প্ৰথম আমাৰ এনেকুৱা লাগিছে যে প্ৰথম আমাৰ বিষ্ণু মন্দিৰ শুভ উদ্বোধনী অনুষ্ঠান হ'ব লাগিছে। ৰাম মন্দিৰৰ লেখে লাগি আছে অন্তৰখন নিশ্চয়। বহুত ভাল লাগিছে। ঠিক আছে, ধন্যবাদ, লগ পাই ভাল লাগিলে। আৰু এয়া চাওক সন্মুখত ইতিমধ্যে ভক্তৰ অগণন স্ৰোত বৈছে আৰু ইয়াতে আপোনাৰ চাকি বন্তি জ্বলাবলৈ লৈছে। আৰু এইফালে এগৰাকী আছে আমাৰ চিনাকি, এখেতৰ পৰা অলপ জানিব বিচাৰিম তেখেতে কি কয়। এখেতৰ ওচৰত গৈছে পোনে মানে। ডাঙৰীয়া, শান্তকৰং ভুজগশয়नं পদ্মনাভং সুৰেশম বিশ্বধারং গগনসদৃশম মেঘবর্ণং শুভঙ্গম লক্ষ্মীকান্तं কমলানয়नं জগদ্ধানগম্যম বন্দে বিষ্ণু ভবহরম সর্বলোকৈকনাথং। প্ৰভু বিষ্ণু আজি এই মন্দিৰ উপলক্ষে ধূপ দিন সেৱা কৰিছে। এবাৰ ভক্তৰ মনোগত অভিষ্ট সিদ্ধি কৰি আয়ুৰ আৰোগ্য সুমংগল বিধান কৰক, অনুগ্ৰহ সুমংগলে বহুকাল কৰিব। জয় বিষ্ণুপীঠে, হৰি বল হৰি বল। কেনেকুৱা লাগিছে আজিৰ অনুভৱ? খুব ভাল লাগিছে, খুব ভাল লাগিছে। আজি এই শুভ মন্দিৰ উদ্বোধন হৈছে, সকলো ৰাইজৰ সুমংগল হওক, অপায়মল দূৰ হওক, হয়, সকলোৰে সেই কামনাৰে আজি আপোনালোকে পূজা পাতল আৰম্ভ হয়। কিন্তু মোৰ এটা এক্সট্ৰা অনুভৱ হৈছে, আজি এনেকুৱা লাগিছে যে আমি যদিও যাব পৰা নাই ফিজিকেলি, আজি আমি ৰাম মন্দিৰৰ পিছতে আজি বিষ্ণু মন্দিৰটো ইয়াত পাই আছোঁ। এনেকুৱা লাগিছে যে আমি ৰাম মন্দিৰহে উদ্বোধন কৰি আছোঁ, এনেকুৱা অনুভৱ হৈছে। আপুনি কি কয় এই সম্পৰ্কে? খুবেই ভাল লাগিছে। হয়তো ৰাইজৰ মংগলাৰ্থে সকলোৱে অপায়মল দূৰ হৈ সমংগল হওক, আটাৰ কামনাৰে আমি আজি ইয়াত উপস্থিত হৈছোঁ আহি। ঠিক আছে, ধন্যবাদ, ভাল লাগিলে। আৰু আগবাঢ়ি যাওক আমাৰ অনুষ্ঠান সেই কামনাৰে। ঠিক আছে, ভিডিঅ' লওক। এইফালে এগৰাকী আমাৰ চিনাকি বাইদেউ আছে, তেখেতে দেখি হাঁহি আছে। দিয়ক বাইদেউ, দানটো দিয়ক, দানটো দিয়ক। বৰঙণি আগবঢ়াওক, বৰঙণিতে আগবঢ়াওক। এয়া চাওক, সন্মুখৰ ফালৰ পৰা আপোনালোকক দেখুৱাইছোঁ। সঁচাকৈ মন্দিৰটো ইমান আকৰ্ষণীয় হৈছে, এবাৰ দেখিলে চাই থাকিবলৈ মন যায়। আৰু বিভিন্ন মানুহৰ লানি চিঙা সোঁত বৈছে ভক্তসকলৰ ইতিমধ্যে। আৰু আপোনালোকক এয়া আইতাগৰাকী আৰম্ভণিতে দেখুৱাইছিলোঁ। যা হওক, এই মহিলাসকলো আহি আয়তীসকলে এতিয়া ভিতৰত সোমাই প্ৰৱেশ কৰি পূজা অৰ্চনাৰ কাম কাজত আগবাঢ়িব। আৰু সমূহ ধৰ্মপ্ৰাণ ৰাইজক মই আহ্বান জনাওঁ যে সকলোৱে যাতে আন ধৰ্মক সমানে সন্মান প্ৰদৰ্শন কৰে, সেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। জয় অসম।